ভাবিলে আচৰিত লাগে ধৰণৰ কথা লিখি গৈছে এই মায়াৰ ঘৰত দুদিন মাথো থাকিব তুমি জীৱন গ'লে গ'ল নিবলৈ একো নাপাবা তুমি গোটেই জীৱনটো চাৰিটা লাইনতে সামৰি ৰাখি থৈ দিলে তেওঁৰ কথাৰে যিটো গভীৰতা আছিলে যিটো ডেপ্থ আছিলে আমি চবে তাকে লোৱা উচিত তেওঁৰ কথাখিনি আমি তেওঁৰ গীতখিনি সংকলন কৰাৰ লগতে আমি তেওঁৰ গীতখিনি ষ্টাডি কৰা উচিত অধ্যয়ন কৰা উচিত তেওঁ কিদৰে লিখিছিলে তেওঁ কিদৰে কম্প'জ কৰিছিলে তেওঁ সমাজৰ কাৰণে কি বাৰ্তা আগবঢ়াইছিলে আমি এইখিনি কৰিব পাৰোঁ হয় নহয় বাৰু আমি কৰিব পাৰোঁ নে এইখিনি অলপ ডাঙৰকৈ লাগিব জীবন
গুৰুৱে